हेलो फ्रेंड्स मैं प्रियांकी बराय सकलोके स्वागतम जनाइছো আজি मैं आपनालोকৰ আগত फ्रुट कास्टार्ड रेसिपिটো লৈ আহিছো ইয়াক কেনেদৰে বনাব পাৰি মই স্টেপ বাই স্টেপ দেখুৱাই যাম সো ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব প্ৰথমতে এই ৰেচিপিটো বনাবলৈ মই যিখিনি ফ্ৰুটছ ব্যৱহাৰ কৰিছো সেইখিনি ভালদৰে কাটি বাছি সাফা কৰি লৈছো যাতে এই ৰেচিপিটো বনোৱাত মোৰ সুবিধা হয় কাস্টার্ড বনাবলে আমাক মেইনলি লাগিব কাস্টার্ড পাউডার ইয়াত মই কাস্টার্ড পাউডার 2 চামুচ লৈছো আধা লিটার গাখীৰৰ বাবে আপোনালোকে গাখীৰৰ জোখ অনুপাতে লৈ লব এই ৰেচিপিটো বনাবলৈ মই সকলোখিনি ইনগ্ৰেডিয়েন্টস এনেদৰে গুটাই লৈছো এয়া হৈছে কাস্টার্ড পাউডার এয়া হৈছে গাখীৰ এয়া হৈছে চেনি আৰু এয়া হৈছে ডালিম আপেল আৰু আঙুৰ প্ৰথমতে মই গ্যাস অন কৰি এখন কেৰাহীত এনেদৰে গাখীৰখিনি দি ললো এতিয়া মই গ্যাসটো হাই ফ্লেমত দি গাখীৰখিনি অলপ সময় গৰম হ'বলৈ দিম গাখীৰখিনি এতিয়া মই অলপ সময় এনেদৰে লৰাই থাকিম যাতে গাখীৰখিনি উতলি পৰি না যায় গাখীৰখিনি অলপমান গৰম হোৱাৰ পাছতে কাস্টার্ড পেস্ট বনাবলৈ ইয়াৰে অলপমান গাখীৰ এটা পাত্ৰত মই লৈ লৈছো এতিয়া মই গাখীৰখিনি অলপ উতলিবলৈ দিম আৰু লগতে লৰাই থাকিম যাতে ই লাগি নধৰে এতিয়া মই কাস্টার্ড পেস্টখিনি বনাই লম এই পেস্টখিনি বনাওঁতে আপোনালোকে ঠাণ্ডা গাখীৰো ব্যৱহাৰ কৰিব পাৰে মই ইয়াত অলপমান গৰম গাখীৰ ব্যৱহাৰ কৰিছো কাৰণ গৰম গাখীৰ দিলে ইয়াৰ মিশ্ৰণটো খুব ধুনীয়া হয় আপোনালোকে দেখিছেনে গাখীৰখিনি অলপমান উতলিবলৈ ধৰিছে এতিয়া আমি এনেদৰে গাখীৰখিনি লৰাই থাকিম যাতে গাখীৰখিনি ডাঠ হৈ পৰে এতিয়া মই ইয়াত দিছো চেনি মই ইয়াত দিম 3.5 চামুচ আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব পাৰে এতিয়া মই গাখীৰখিনি আকৌ এবাৰ লৰাই দিম যাতে চেনিখিনি গাখীৰৰ লগত ভালদৰে মিহলি হৈ যায় গাখীৰখিনি 5-6 মিনিট মান পগোৱাৰ পিছত মই এতিয়া কাস্টার্ড পেস্টখিনি ইয়াত দি দিম এইখিনিতে আপোনালোকে মন কৰিব যে এই পেস্টখিনি কমকে দি হেতাৰে লৰাই যাব কাৰণ এনে কৰিলে কাস্টার্ড পেস্ট আৰু গাখীৰৰ মিশ্ৰণখিনি খুব স্মুথ হয় যেনে বন্ধুসকল এই মিশ্ৰণখিনি কিমান ধুনীয়া হৈছে এতিয়া আমি এই মিশ্ৰণখিনি 8 পৰা 10 মিনিটলৈকে পগাই থাকিম এতিয়া মোৰ কাস্টার্ড মিশ্ৰণখিনি অলমোস্ট কমপ্লিট হৈ গৈছে এতিয়া মই গেছটো অফ কৰি এইখিনি ঠাণ্ডা হ'বলৈ থৈ দিম এইখিনি ঠাণ্ডা হোৱাৰ পাছত ইয়াক মই অন্য এটা পাত্ৰলৈ এনেদৰে বাকি ললো এতিয়া মই ইয়াত কাটি থোৱা ফ্ৰুটছখিনি দি ভালদৰে মিহলাই দিম এতিয়া মই এইখিনি 5 ঘণ্টাৰ বাবে ফ্ৰিজত থৈ দিম 5 ঘণ্টা ফ্ৰিজত ৰখাৰ পিছত এয়া মই কাস্টার্ডখিনি ফ্ৰিজৰ পৰা উলিয়াই আনিলো আৰু ইয়াত দেখিবলৈ ধুনীয়া হ'বৰ বাবে মই দুটামান ডালিমৰ গুটি দি দিছো বন্ধুসকল এয়া মোৰ ফ্ৰুট কাস্টার্ড ৰেচিপিটো কমপ্লিট হৈ গৈছে বন্ধুসকল এয়াই আছিল আজিৰ ৰেচিপি ফ্ৰুট কাস্টার্ড যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ